Hello everyone, welcome back to my YouTube channel Sangeeta Metis Blog. আজি আমি আহিছো নহত্ৰ কৃষ্ণগুৰু আশ্ৰমলৈ। ইয়াত এমহীয়া কৃষ্ণগুৰু অখণ্ড কীৰ্তন চলি আছে। 6 জানুৱাৰীত ষ্টাৰ্ট হৈছে আৰু 5 ফেব্ৰুৱাৰীত শেষ হ'ব। গতিকে আমিও এবাৰ আহিলো চাবলৈ, যেহেতু ইয়াত এমহীয়াকৈ পাতিছে। এবাৰ বহুত ডাঙৰকৈ হয় আৰু মানুহটো বহুত হয়। আৰু এয়া আমি আহি পালো আৰু ইয়াত আমি গাড়ীখন পাৰ্কিং কৰিলো। তাৰ পিছত এয়া বাহিৰত দোকান পোহৰ ধুনীয়াকৈ আছে। আপোনালোকে যদি ধূপ চাকি দিব খুজে ইয়াৰ পৰা লৈ যাব পাৰি ভিতৰত। আৰু এয়া মেইন গেটটো। এতিয়া আমি এনেকৈ যাব লাগিব আৰু খুব ধুনীয়াকৈ সজাইছে। মানে যিমানে দিন গৈ আছে সিমানে বেছি ধুনীয়া হৈ গৈ আছে। বহুত নতুন নতুন ইয়াত আৰু কিবা কিবি বনাইছে। আৰু এতিয়া আমি ইয়াত জোতা চেণ্ডেলবিলাক খুলি থ'ব লাগিব। ইয়াত মানে এটা কুপন দিছে, খুব ধুনীয়া ব্যৱস্থা কৰিছে। কুপনটো আপোনাৰ হাতত দিব, তাৰপিছত আপোনালোকে তাতে থ'ব লাগিব। আৰু আমি এনেকৈ ইয়াত হাত ভৰি ধুই এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। এই আশ্ৰমখনত আহি সঁচাকৈ মনটো খুব বেছি ভাল লাগি যায়। আৰু আজি বহুত বেছি দেৰিকৈ আহিছোঁ আমি, মানে জানি পিনে আহিছোঁ দেৰিকৈ। দিনততো আমি আহিয়ে থাকোঁ। এতিয়া 5টামান বাজিছে, ভাইটিৰ সৈতে আহিছোঁ। মানে আজি দেৰিকৈ অহাৰ কাৰণ হৈছে কি, আমি গোটেই কৃষ্ণগুৰু আশ্ৰমখন ৰাতি এনজয় কৰিব বিচাৰিছোঁ। ৰাতি বহুত বেছি ধুনীয়া লাগে আৰু চাৰিওপিনে লাইটিঙৰ ব্যৱস্থা কৰিছে ন, খুব বেছি ধুনীয়া। এইটো লাইব্ৰেৰী হয় এইফালে। আৰু এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিম। আৰু চবতকৈ বেছি ভাল লগা কথাটো হৈছে, মোৰ ইউটিউব চেনেলৰ প্ৰথম ভিডিঅ'টো মই ইয়াৰ পৰা আৰম্ভণি কৰিছিলোঁ। যোৱাবাৰ পাল নামৰ সময়তে কৰিছিলোঁ আৰু সেইটো ভিডিঅ'ত খুব বেছি ভাল ৰেছপন্স পাইছোঁ। এইটোতো আপোনালোকে ভাল ৰেছপন্স দিব বুলি মই আশা কৰিছোঁ। আৰু এয়া আমি ভিতৰত এণ্ট্ৰি কৰিলোঁ। এইটো কীৰ্তন ঘৰ হয়। ইমান ধুনীয়া ডেক'ৰেশ্যন চাৰিওফালে, ইমান ধুনীয়া ফুলৰ মাজত মানে গোটেই কৃষ্ণগুৰু আশ্ৰমখন জিলিকি আছে। আৰু এয়া আৰু এইটোৱে সেইটো বিশাল কীৰ্তন ঘৰটো বহুত বেছি ডাঙৰ হয়। ইয়াতো বহুত বেছি মানুহ ধৰে ভিতৰত আৰু বহুত ডাঙৰ হয়। এয়া ভকতসকল বাহিৰত বহি আছে আৰু ইমানেই বেছি ডাঙৰ হয়, মই মানে জুম কৰি দিলেহে আপোনালোকে ভিতৰৰ মানুহখিনি দেখা পাব। আৰু এতিয়াও একনাম চলিয়েই আছে, অখণ্ডভাৱে চলে, মানে নন ষ্টপ আৰু মাজতে গেপ নাৰাখে এনেকৈ। আৰু এতিয়াও চলি আছে। এয়া মানে দিন ৰাতি বুলি কথা নাই। একদম 6 তাৰিখে আৰম্ভ হৈছিলে নহয় জানুৱাৰীৰ, একদম মানে ফেব্ৰুৱাৰীৰ 5 তাৰিখেহে শেষ কৰিব। সেইটো কাৰণে এমহীয়া অখণ্ড কীৰ্তন বুলি কয়। আৰু এইখিনি ভিতৰত খুব ধুনীয়া হয়। আৰু কৃষ্ণগুৰুৰ প্ৰথম সাধনা গৃহ এই জুপুৰিটোৱে আছিলে। এতিয়াও ৰাখিছে এই জুপুৰিটো। আৰু এই জুপুৰিটোৰ পৰা তেখেতে ইমান ডাঙৰ এখন কৃষ্ণগুৰু আশ্ৰম স্থাপন কৰিলে। এইটো চৰণামৃত মঠ হয়। আৰু এতিয়াও মানুহ বহুত আছে আৰু বহুত দূৰ দূৰৰ পৰা মানে মানুহবিলাক আহে। ইয়াত শিবিৰ আছে, শিবিৰত থাকে। আৰু মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াৰ এজন ভকত হয়। তেখেতো এতিয়া বৰ্তমান উপস্থিত আছে, কিন্তু আমি দেখা নাপালোঁ। আমি সুবৰ্ণপুৰত সোমালোঁ। ইয়াত আহিতো খুব বেছি ভাল লাগে। চাৰিওফালে পথাৰ, মাজত ইমান ধুনীয়া এটা মানে মন্দিৰ এটা আছে। আৰু ইয়াত এটা গুহা আছে। আৰু এই গুহাটোৰ ভিতৰতে এতিয়া আমি যাব লাগিব। গুহাটোৰ ভিতৰতো মানে একনাম অখণ্ড কীৰ্তন চলি আছে। আৰু তাত মানে ভিডিঅ' কৰিব নিদিয়ে নহয়, এইখিনি মই কৰিব নোৱাৰিলোঁ বাৰু, কিন্তু ভিতৰত সোমাই বহুত বেছি ভাল লাগিছে। আৰু ইয়াত ভকতসকলে যে বহি আছে আপোনালোকে দেখিছে, এখেতসকলে মানে ধ্যানত বহিছে। 3 ঘণ্টা এনেকৈ ধ্যানত বহিব লাগে। প্ৰতিটো মানে 3 ঘণ্টাৰ মূৰে মূৰে আৰু বেলেগ বেলেগ এনেকৈ ভকতসকল বহি পিনে তেওঁলোকে ধ্যান কৰিব পাৰে। কিন্তু 3 ঘণ্টা বহিবই লাগিব ধ্যানত। আৰু এইটো কৃষ্ণগুৰুৰ সমাধিস্থল হয়। আৰু এইটো বাসগৃহটোৰ ওচৰতেই চাকি দিয়া স্থানটো কৰিছে। এতিয়া আমি চাকি জ্বলাম বুলি ভাবিছোঁ, এইটো কাৰণে আমি চাকি আনিব গৈ আছোঁ। বাহিৰত নাযাওঁ, ভিতৰত থকা দোকানকেইখনতে যাম। চাৰিওফালে ধুনীয়াকৈ লাইটবিলাক জ্বলি উঠিছে, আন্ধাৰ হৈছে যে খুব ধুনীয়া লাগিব এতিয়া। আৰু এতিয়া আমি ইয়াৰ পৰা চাকি ধূপ ল'লোঁ আৰু ইয়াতে ধূপ চাকি জ্বলালোঁ। খুব ধুনীয়াকৈ মানে ডিচিপ্লিনকৈ ৰাখিছে ইয়াত, বহুত ধুনীয়া লাগিছে দেখি। আৰু এতিয়া মই চাৰিওফালৰ মানে ইভিনিঙৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আপোনালোকে এনজয় কৰক।
সন্মুখন যে গেট দেখিছে ভিতৰত শিবিৰটো আছে বহুত ডাঙৰ শিবিৰ হয় এতিয়া 5টা বাজিছে 5টাৰ পৰা 6টা লৈকে মানে বন্ধ থাকে আমি ইয়াত ফটো ভিডিও কৰি থাকোতে ইয়াৰে গুৰু প্ৰেমানন্দ গুৰুক আমি দেখিলো তেখেতে মানে সদায় আশ্ৰমখন নিৰীক্ষণ কৰে সদায় এনেকে তেখেতে ঘূৰে আশ্ৰমখনত তেখেতক দেখি খুব ভাল লাগিল তেখেতক আমি ফটো উঠালো ভিডিও কৰিলো আপোনালোকক দেখুৱাম বুলি চাওকচোন ভকতসকলে তেখেতক ইমান বেছি শ্ৰদ্ধা কৰে ইমান সন্মান কৰে তেখেত সঁচাকে বহুত বেছি ভাল মানুহ হয় তেখেতে ইমান ডাঙৰ আশ্ৰমখনৰ দায়িত্ব বহন কৰিছে এটো মানে খুব ভাল লগা কথা তেখেতক দেখাৰ সৌভাগ্যকণ ঘটিছে এটো বহুত বেছি ভাল লাগিছে আৰু এতিয়া আমি তাৰ পৰা ওলাই আহিলো এতিয়া আমি বাহিৰত ওলাই আহিলো কুপনটো দি বিনে স্যান্ডেলযোৰ ললো আৰু এতিয়াও মানুহ চাওকচোন একদমই মানে ভিৰ কমা নাই দিন ৰাতি কথা নাই মানুহ মানে আহিয়ে থাকে খুব বেছি ভাল লাগিলে আহি পিনে আপোনালোকেও আহক এবাৰ হলিও 6 ফেব্ৰুৱাৰীত এটো শেষ হ'ব আৰু এয়া বাহিৰৰ পৰিৱেশ
ইয়াত আহিবৰ কাৰণে বাছ সেৱাও কৰি দিছে আপোনাৰ যদি বহুত দূৰত ঘৰ তথাপি একো প্ৰব্লেম নহয় মই ইয়াত আপোনালোকক ভিডিঅ'ত দেখাই দিছোঁ আপোনালোকে চাই পিনে আহি যাব দৈনিক বাছ সেৱা আৰু শেষত আমি ইয়াত চাহ পকৰি চপ সকলোবিলাক খালোঁ আৰু এতিয়া আমি যাবলৈ ৰেডি গতিকে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ আৰু বাই